জীৱনত কান্দি কান্দি ভাহি ফুৰাতকৈ হাঁহি হাঁহি উৰি ফুৰাটো বহুত ভাল। আপুনি কিমান কষ্টত আছে সেয়া কোনেও চাবলৈ নাহে, কিন্তু প্ৰাণ খুলি এবাৰ হাঁহি চাওক। সেই হাঁহিক হিংসা কৰা মানুহৰ অভাৱ নহ'ব। নিজকে ভালে ৰখাৰ দায়িত্ব নিজেই ল'ব লাগিব, কাৰণ আপোনাৰ বেয়া হ'লে ভাল কৰিবলৈ কোনেও আগবাঢ়ি নাহে। আপোনাৰ বেয়া কৰিবলৈহে সকলোৱে সুযোগ বিচাৰে, ভাল কৰিবলৈ নহয়। জীৱনত এনে এজন মানুহ খুবেই প্ৰয়োজন, যি আপোনাক স্বাৰ্থ অবিহনে ভাল পাব আৰু প্ৰয়োজন নহ'লেও আপোনাৰ কাষত থাকিব। সেই ভুল সকলো সময়তে ক্ষমাৰ যোগ্য, যদি কোনোজনে সঁচাকৈ ভুলটো স্বীকাৰ কৰিব পাৰে। জীৱনত যিমানেই আঘাত পাব সিমানেই কাষৰ মানুহবোৰক চিনি পাব। কোন আপোনাৰ কিমান আপোন আপোনাৰ দুখৰ সময়তহে প্ৰমাণ পাব। ক্ষুধাৰ্ত পেট আৰু খালী পকেটে গোটেই পৃথিৱীখনকে চিনাকি কৰি দিয়ে। তেওঁৰ দৰে কাকো নাপাম বুলি দুখ কৰি লাভ নাই। আপোনাৰ দৰে কাকো নাপাব বুলি ভাবি আনন্দ কৰক, কাৰণ আপুনি হীৰা। গতিকে কয়লাৰ সৈতে পাৰ্থক্য হোৱাটোৱেই স্বাভাৱিক। জমা কৰি থোৱা টকাও এটা সময়ত শেষ হৈ যায়, কিন্তু জমা হৈ থকা দুখ কষ্ট কেতিয়াও শেষ নহয়। নিজৰ ঘৰখন ভালেই হওক বা বেয়াই হওক, নিজৰ ঘৰৰ সমান শান্তি কোনো ৰাজপ্ৰসাদতে পোৱা নাযায়। যদি আপুনি সকলো মানি চলিব পাৰে তেতিয়াহ'লে আপুনি ভাল। বেয়া হৈ পৰিব তেতিয়া যেতিয়া আপুনি উচিত কথা ক'ব, কাৰণ উচিত কথা হজম কৰাৰ শক্তি মানুহৰ নাই। যদি আপুনি জানে যে আপুনি শুদ্ধ আৰু তেতিয়াও যদি আপোনাক কোনোবাই সমালোচনা কৰে বা কটু কথা শুনায়, তেতিয়া আপুনি সেইবোৰ কথাক গুৰুত্ব নিদিব। এই চৰি শব্দটো এটা বৰ আজব শব্দ। কাজিয়াৰ পিছত যদি কাৰোবাক চৰি বুলি কয় তেন্তে সেই কাজিয়া শেষ, আৰু যদি এই একেটা শব্দই ডাক্তৰে কয় তেন্তে জীৱন শেষ। অহংকাৰ ৰূপক লৈ নহয়, গুণক লৈ কৰা উচিত। মিছা কথা কৈ কাৰোবাক হয়তো সুখী কৰিব পাৰিব, কিন্তু এবাৰ যদি বিশ্বাস ভাগি যায় তেতিয়া হাজাৰ সত্য কথা ক'লেও সেই বিশ্বাস ঘূৰাই পোৱা নাযায়। শত্ৰু বনাব বিচাৰে যদি কাজিয়া কৰাৰ কোনো দৰকাৰ নাই। আপুনি ভাল কাম কৰক, তেতিয়া নিজেই নিজেই আপোনাৰ শত্ৰু বাঢ়ি যাব। জীৱনত কান্দি কান্দি ভাহি ফুৰাতকৈ হাঁহি হাঁহি উৰি ফুৰাটো বহুত ভাল। মনত ৰাখিব, সকলোতকৈ ডাঙৰ অপৰাধ হৈছে অন্যায় সহ্য কৰা আৰু ভুল কামক সংগ দিয়া। সোনকালে পোৱা বস্তুটো জীৱনত বেছিদিন টিকি নাথাকে, আৰু যিটো জীৱনত বেছিদিন টিকি থাকে সেইটো কেতিয়াও সোনকালে পোৱা নাযায়। আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে কাম আৰম্ভ কৰাৰ পূৰ্বেই হাৰ মানি লোৱা। সফলতাৰ সকলোতকৈ সঠিক পন্থা হৈছে বাৰে বাৰে বিফল হোৱাৰ পিছতো পুনৰ এবাৰ চেষ্টা কৰা। যদি আপুনি জীৱনত বাৰে বাৰে আঘাত পায় তাৰ কাৰণে কেতিয়াও নিজকে দোষী বুলি নাভাবিব। কেৱল মনত ৰাখিব, যি গছৰ ফল মিঠা হয় সেই গছলৈয়ে সকলোতকৈ বেছিকৈ শিলগুটি বা ফৰমুঠি দলিয়ায়। যদি আপুনি পৰাজিত হয় তেতিয়া হাৰ নামানিব, কাৰণ সেইটোৱে আপোনাৰ সফলতা অৰ্জনৰ প্ৰথম শিক্ষা। এটা কথা সম্পূৰ্ণ সত্য, সৃষ্টিকৰ্তাই তেওঁৰহে সহায় কৰে যি কঠোৰ পৰিশ্ৰম কৰে। জীৱনৰ 6টা নীতি। 1. প্ৰাৰ্থনা কৰাৰ পূৰ্বে বিশ্বাস কৰক। 2. কথা কোৱাৰ পূৰ্বে ভালদৰে আনজনৰ কথা শুনক। 3. খৰচ কৰাৰ পূৰ্বে উপাৰ্জন কৰক। 4. কিবা এটা লিখাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক। 5. হাৰ মনাৰ পূৰ্বে চেষ্টা কৰক। আৰু 6. মৰাৰ পূৰ্বে জীয়াই থাকিবলৈ শিকক। যদি নিজৰ লক্ষ্যত আপুনি সফল হ'ব বিচাৰে তেন্তে আপুনি নিজৰ লক্ষ্যৰ প্ৰতি সদায় নিষ্ঠাবান হ'বই লাগিব। যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব বিচাৰে তেন্তে প্ৰথমে আপুনি সূৰ্যৰ দৰে নিজকে পুৰিবলৈ শিকক। ঘৃণা সেইজনক কৰক যি নিজৰ ভালৰ বাবে আনৰ মুখৰ হাঁহি কাঢ়ি নিয়ে। সেইজনক ঘৃণা নকৰিব যি নিজৰ কথা নাভাবি আপোনাৰ মুখত হাঁহি বিৰিঙাবলৈ অহৰহ চেষ্টা কৰি থাকে। এটা ভাল গান 5 মিনিটৰ বাবে, এখন ভাল চিনেমা 3 ঘণ্টাৰ বাবে, এখন ভাল কলেজ 2 বছৰৰ বাবে, আৰু এজন ভাল বন্ধু চিৰজীৱনৰ বাবে। যদি ভিডিঅ'টো সঁচাই আপোনাৰ ভাল লাগিল তেন্তে অৱশ্যেই এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।